মৰিংগা। কথা কাৰ্তিক বৈশ্য। আবৃত্তি মৃগেন শৰ্মা, ডিম্পী শৰ্মা। অনুৰাগ, এইখন তোমাৰ ছবি। মই নিজে আঁকিছো। কেনেকুৱা হৈছে? বহুত ধুনীয়া হৈছে, একদম তোমাৰ দৰে। ইমান ধুনীয়া ছবি আঁকা বুলি জনাই নাছিলো। থেত, শুনা অনুৰাগ, কোৱা তৰা। তুমি মোক কিয় ভাল পোৱা? কিয় ভাল পাওঁ সেইটোহে ক'ব নোৱাৰিম। মই বহুত ধুনীয়া সেইবাবে, নে মোৰ দেউতা বহুত ধনী হোৱা বাবে? দে তাক কৰি। কোৱা না অনুৰাগ, প্লিজ। আৰে তোমাতকে বহুত ধুনীয়া ছোৱালী আছে। তোমাৰ দেউতাক কিনিব পৰা মানুহো আছে। ভাল পোৱা হ'ল এটা হৃদয়ৰ অনুভূতি, যাৰ একো কাৰণ নাথাকে, একো অৰ্থ নাথাকে। মোৰ পৰা কি বিচৰা? মোৰ মিনতি তৰা হয় যদি তোমাৰ কথাকে কব। থেত, সেইটো দেখোন গান। মোৰ পৰা কি বিচৰা কোৱা না, প্লিজ। তুমি গোলাপৰ দৰে ধুনীয়া হোৱা আৰু জোনবাইৰ দৰে সুখী হোৱা। তুমি মোক বিয়া নাপাতিলে মোক আনলৈ বিয়া দিব। তুমি তেতিয়া কি কৰিবা? বিয়া পাতিবা নে আনলৈ যাব দিবা? তুমি বিয়াত মাতিলে মই বিয়া খাবলৈ যাম। সকলো সময়ত ধেমালি নকৰিবাচোন। সঁচাকৈ কৈছো, মোক চাবলৈ ল'ৰা আহিছে। ঘৰত বিয়াৰ কথা ওলাইছে। পিছত তুমি কান্দি থাকিবা মই তোমাক এৰি আনৰ হলে। বিয়াৰ দিনা তুমি কান্দিবা, বিয়াৰ পিছৰ পৰা দৰাজনে কান্দিব, মই আকৌ কিয় কান্দিম? সকলো কথাতে ধেমালি নকৰিবা প্লিজ। ল'ৰা এটাই সঁচাই মোক চাব আহিছে। ল'ৰাজনে তোমাক সুখত ৰাখিব পাৰিবনে? যদি ৰাখে তুমি বিয়া হোৱা। কেতিয়াবা যদি বিয়াৰ পিছত মোলে মনত পৰে, দৌৰি আহিব মোৰ ঘৰলৈ। মোৰ ঘৰৰ দুৱাৰ সদায় তোমাৰ বাবে খোলা থাকিব। তেতিয়াহলে মোক ভাল পাইছিলা কিয়, যদি মই আনৰেই হব লাগে? ভাল লাগে বাবে ভাল পাওঁ। তুমি সুখী থাকা, সদায় হাঁহি থাকা, এখন ধুনীয়া সংসাৰ কৰা। আৰু তুমি কি কৰিবা? তোমাক পাগলৰ দৰে ভাল পাম। তুমি যোৱাকৈ এখন ৰঙীন পৃথিৱীত। যদি কেতিয়াবা ৰং নাইকিয়া হয়, মোৰ ওচৰলৈ দৌৰি আহিবা। মই সদায় তোমাক কৈ থাকিম। অনুৰাগৰ সঠিক উত্তৰ নোপোৱাত তৰা বিয়া হ'ল। তৰাৰ আৰম্ভ হ'ল নতুন জীৱন। চাৰিওফালে মাথো ৰং, সুখ আৰু মৰম। সকলো বস্তুৰে ভৰপূৰ এখন ঘৰ, সোণৰ গহনা, বহুতো ৰঙীন পাট মুগাৰ কাপোৰ। কিন্তু বিয়াৰ ছমাহ পিছত এটা দুৰ্ঘটনাৰ ফলত তাইৰ স্বামী ঢুকাই থাকিল। গাঁৱৰ আয়তী আহি তাইৰ ৰঙীন কাপোৰ খুলি দিলে, মৃত স্বামীৰ হাতেৰে মুচি দিলে শিৰৰ সেন্দুৰ। তৰাৰ জীৱনটো উকা হ'ল। গাভৰু কালতে তৰা বিধৱা হ'ল। কিছুদিন পিছত তৰা আকৌ অনুৰাগৰ ঘৰলৈ আহিল, অনুৰাগৰ পৰা ৰং বিচাৰি। দেৱালত তৰা আঁকা অনুৰাগৰ ফটোখন আছিল, কিন্তু ওলমি আছিল এটা ফুলৰ মালা। আচৰিত হৈ তৰাই অনুৰাগৰ দেউতাকক সুধিলে, খুৰা, অনুৰাগৰ কি হ'ল? অনুৰাগ আৰু নাই। নাই মানে? নাই মানে কেনেকৈ? কেনেকৈ? তুমি কোন মাজনী? অনুৰাগৰ কি হোৱা? আগতেতো মই কেতিয়াও তোমাক দেখা নাই। খুৰা, মোৰ নাম তৰা, অনুৰাগৰ বান্ধৱী। তৰা, নাকান্দিবা মাজনী। মৰা আগমুহূৰ্তত তোমাৰ কথা কৈ আছিল। তাৰ তোমাক চাব বৰ হেঁপাহ আছিল। তোমাৰ কাৰণে এখন চিঠি আছে মোৰ ওচৰত। আজি বহুত দিন হ'ল, মই বৰ যতনেৰে ৰাখিছো। কিহৰ চিঠি? অনুৰাগৰ চিঠি। এয়া লোৱা। চিঠিখনত লিখা আছিল, মই জানো তৰা, তুমি এদিন মোক বিচাৰি আহিবা। তুমি যে মোক বাৰে বাৰে প্ৰশ্ন কৰিছিলা, মই যে সঠিক উত্তৰ দিব পৰা নাছিলো, তাৰ কাৰণ কি জানা? তোমাৰ বিয়াৰ 2 মাহ আগত মই গম পাইছিলো মোৰ ব্লাড কেঞ্চাৰ হৈছে। জানিছিলো বেছি দিন জীয়াই থাকিব নোৱাৰিম,
নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ তোমাক বিয়া পাতিব পাৰিলোঁ হয়, কিন্তু এইটো মোৰ অন্যায় হ'ব। তোমাক ভাল পাইছিলোঁ সুখত ৰাখিবলৈ, দুখত ৰাখিবলৈ নহয়। তোমাৰ বিয়াৰ দিনা মোৰ বৰ কষ্ট হৈছিল তৰা। নিজৰ প্ৰেয়সীক আনৰ পত্নী হিচাপে চাবলৈ বৰ কষ্ট হয় জানা। জীয়াই থকাৰ আশা শেষ হৈ গৈছিল সিদিনা। তুমি সুখত থাকা মোৰ অবিহনে, তুমি হাঁহি থাকা বকুল ফুলৰ দৰে, তুমি জিলিকি থাকা সদায় 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 তৰাৰ দৰে। এয়াই হ'ল প্ৰেমৰ সংজ্ঞা, নিজতকৈ ভালপোৱাজনক সুখত ৰাখা। মিলন কেতিয়াও প্ৰেম হ'ব নোৱাৰে এটা হাঁহিৰ অবিহনে। ধন্যবাদ।